আমাৰ এই দতাই এইবিলাক জলকীয়া লগাইছে বাৰীখনত। এজন দেই আমাৰ দতা এজন। এতিয়া ক দতা দুখামান কি বুলি ক'ম বা মানে হয় খেতি বাতি কৰি থাকোঁ এইবিলাক বাও লাগে। আচলতে সেই শাক পাচলি খেতি কৰিছোঁ মানে ইয়াত শাক পাচলি গোবৰ লাগে। গোবৰ দিয়া মানে কমলা পুলিকেইটা যাতে ডাঙৰ হয় বা সেই বুলিয়ে কৈছোঁ। তাৰপিছতে এই তলত মানে নহ'লে এনেই জেগা এডোখৰ ব্লক হৈ থাকে, গতিকে ইয়াক মানে বেঙেনা লগাই দিছে। বেঙেনা জলকীয়া এইবোৰ লগাই এতিয়া কমলা পুলি ডাঙৰ হোৱালৈকে আমি এইটোকে এটা ইনকম হয় বা বুলি কৰি আছোঁ মানে। যিহেতু আমাৰ গাঁওখনৰ নামো ৰহবাৰী সেইকাৰণে কমলা টেঙা অলপমান লগালে মানে ৰসাল হয় বা নহয় জানো দাদা? লগতে কল পুলি কল এথোকা দুথোকা পাম বা চৰাই চিৰিকটিয়ে খাই নিজে খায়ো আমি নাতিয়ে গুণে খাব পৰাকৈ। নহয় জানো? এইফালে বিলাহীটো ঘৰ চলিবলৈ খাবলৈ হয়। তেনেকৈ বুলিয়ে কৰি থকা হৈছে আৰু। এই গৰু যে পুহিছে ঢেৰ আছে পানী দৰা? 20টামান আছে। 20টামান পোৱালীয়ে ছোৱালীয়ে? গাখীৰ বেচে না? গাখীৰ নেবেচোঁ। গাখীৰ বেচি পেলাই মোৰ খীৰাবলৈ সময় নাথাকে। কেইবাজনী পোৱালীয়ে নেবাধো। খালি গোবৰখিনি পাওঁ যে সেইটো কাৰণে গোবৰৰ কাৰণে গৰু পুহিছোঁ। দে হওক সেনেকৈ। এইবিলাক চক একদম লমালমে লাগি আছে। বেঙেনা বিক্ৰী কৰে হ'বা কোৱাটো? বিক্ৰী কৰোঁ। পাত ধুন্দে পোকে লাগিছে এজোপা দুজোপা খালি ধৰিছে। এনেকৈ জলকীয়া এফালে মাজত 3 শাৰী, এইফালে কমলা গছ এইবিলাক কমলা গছ আমাৰ ৰসাল ৰহবাৰী কমলা গছ এইবিলাক। এইখিনি কমলা গছ পুলি কিমান লগাই থৈছে দাদাই? বেছি নাই, সেই 300মান হয় নেকি। 300 জোপামান আছে। এই কেইবছৰ হ'ল এইখিনি? 8-9 বছৰ। এতিয়া লাগিব আৰু বাৰু তেতিয়াহ'লে। এটি দুটিকৈ লাগিছে। এইজোপা কপৌ ফুল লগাই দিলে বৰ লাগিব। এইজোপা ঝিলিমিলি আজিকালি পাবলৈ নাইকিয়া হ'ল। ঝিলিমিলি লগাবি না? এই চব মাটিলৈকে লাগি আছে বেঙেনা একদম শাৰী শাৰীকৈ চিজিল। এইফালে এখন কমলা বাৰী আছে আমাৰ তুলেন দদৌৰ। এইজোপা কমলা লাগিব, কমলা লগা দিনতো দেখাবলৈ আহিম বাৰু। এই ভেন্দি লগাইছেহে, এইখিনি কেতিয়া খাবলৈ হ'ব দে? ঘন নাহল নাই মানে? ইয়াতো কমলা কেইজোপা আছে এদিগি? ভেন্দি কি বুলি কয় গোমধান উঘালিব লাগিব সেইবাই আপুনি। এইখিনি কমলা ইমান ধুনীয়া ধুনীয়া গছ। সেইফালেখিনি অকণমান ৰ'দ নাপাইছে নেকি বাৰু? এইবাৰ লাগিব, ধুনীয়াকৈ লাগিব এইবাৰ। দৰৱ চব গুটিখিনি লগা গুটি ঢালি লাগে ন আপোনাক? আছে। এইফালে গোমধান, এইফালে গোমধান, এইফালে কি বুলি কয় কমলা মাজতে তলে গোমধান, যিহেতু মাটিখিনি এনেই থাকি যাব। এইফালে দদৌৱে গোটেইখন এইবিলাক কামেই কৰি থাকে অকলে ঘৰত। পখিলা চখিলা পৰিছে, ফুলত গুটি চুটি হ'ব আৰু এতিয়া। সেইফালে বাগানখিনি চাহ বাগানো আছে।
ইয়াত গোবৰ দিয়ে নিদিয়ে ইয়াত? দিম। অঁ অঁ এতিয়া আৰু দিবই লাগিছে। গোবৰ নিছিটিয়ালে গোমধানবোৰ সিমান ফচল ভাল নহ'ব। ডেইলি গোবৰ কৰি কাম থাকেই মোৰ। এই আমাৰ দদৌজন এই খেতি চেতি কৰি থাকে, পূৰা কমলা গছ ৰুইছে, বেলেগ শাক পাচলি খেতিবিলাক কৰি থাকে। এই দদৌৰ লগতে কেতিয়াবা আমি কথা পাতিবলৈ আহি থাকোঁ, নহয় জানো? অঁ, চৰাই চিৰিকটি গৰু ছাগলীৰ লগত দুটা খুব মধুৰ সম্পৰ্ক, সম্বন্ধ আছে। সম্বন্ধ আছে। সেই প্ৰকৃতিৰ মানুহ। অঁ।